আগৰ ভিডিঅ'ত মই বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত পুথিভঁৰাল দেখুৱাইছিলোঁ। এয়া জলখানা ফটুৱাখানা উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত পুথিভঁৰাল। নলবাৰী জিলাৰ এখন শিক্ষানুষ্ঠান জলখানা ফটুৱাখানা উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত পুথিভঁৰাল। কিতাপৰ নাম এনেদৰে বেৰত লিখি দিয়া আছে। স্বাগতম, অশান্ত ইলেক্ট্ৰন, অসীমত যাৰ হেৰাল সীমা, আশীৰ্বাদৰ ৰং ককা দেউতাৰ সাৰ, জ্ঞানৰ আনন্দই নিজৰ আত্মাক তৃপ্তি দিয়ে, ৰঘুনাথ চৌধাৰী। বেৰত এইদৰে অংকন কৰা আছে, লিখা আছে বিভিন্ন কিতাপৰ নাম, বিভিন্ন মহৎ লোকৰ ছবি, কেইবাগৰাকীও মহৎ লোকৰ ছবি। দৃঢ় সংকল্প নহ'লে কোনো ভাল কাম কৰা সম্ভৱ নহয়, মহাত্মা গান্ধী। এয়া জলখানা ফটুৱাখানা উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত পুথিভঁৰাল। নলবাৰী জিলাৰ টিহু সৰ্থেবাৰী পথত এইখন বিদ্যালয়। এইদৰে